কৰিব মাধুৰ্য বৰা চেনেলটো লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি আমাৰ নটিফিকেশ্যন সকলোতকৈ আগত পায় ধন্যবাদ নমস্কাৰ মই মাধুৰ্য বৰা আপোনালোক সকলোকে মূল অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি পাতিম আপুনিও আপোনাৰ জীৱনত হাৰি গৈছে নেকি আপুনিও আপোনাৰ জীৱনত ইমান কষ্ট কৰাৰ পিছত একো ফল পোৱা নাই নেকি আপুনিও জীৱনৰ প্ৰতিটো খোজত পিছ পৰি গৈছে নেকি যে মই আগুৱাই যাব পৰা নাই এনেকুৱা এটা আপোনাৰ চিন্তা আহিছে নেকি যে মই আনতকৈ দুৰ্বল যদি ভাবিছে আপুনিও প্ৰতিবাৰে হাৰি গৈছে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব বলক আমাৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ এখন সংগ্ৰামৰ অবিহনে আপুনি জীৱনত একোৱেই নাপায় আপুনি জন্মৰ পৰা আপোনাৰ মৃত্যুলৈকে জীৱনৰ এখন গতিশীল এখন সংগ্ৰাম চলি থাকিব আপুনি জন্মত মাকৰ গৰ্ভত থকা পাই এখন সংগ্ৰাম তাৰপিছত জন্ম হৈ আপুনি পৃথিৱীলৈ আহিলে তাৰপিছত আপোনাক মাত মাতাবলৈ শিকোৱা হ'ব এইটো মাতাত এইটো মাতা সেইখন এখন সংগ্ৰাম তাৰপিছত আপুনি খোজ কাঢ়িবলৈ শিকিব চুঁচৰিবলৈ শিকিব সেইখন এখন সংগ্ৰাম তাৰপিছত আপুনি চাইকেল চলাবলৈ শিকিব সেইখনো এখন সংগ্ৰাম তাৰপিছত আপোনাক স্কুলত নাম লগাই দিব তাৰপিছত আপুনি পঢ়িবলৈ শিকিব তাৰপিছত আপোনাক মা দেউতাই হাতত ধৰি লিখাবলৈ শিকাব সেইখনো এখন সংগ্ৰাম তাৰপিছত যেতিয়া আপুনি পঢ়া শুনা কৰি এজন শিক্ষিত যুৱক হ'ব তাৰপিছত চাকৰিৰ কাৰণে সংগ্ৰাম চাকৰিৰ পিছত আপোনাৰ বিয়াৰ কাৰণে সংগ্ৰাম তাৰপিছত ঘৰখন চোৱাৰ কাৰণে সংগ্ৰাম মা দেউতাক চোৱাৰ কাৰণে সংগ্ৰাম মানে জীৱনটো এখন সংগ্ৰামৰ অবিহনে জীৱনৰ মাদকতা নাথাকে আপুনিও যদি ভাবিছে সংগ্ৰাম নোহোৱাকৈ জীৱনত সকলো বস্তু পাই যাম সেইটো নাভাবিবই কাৰণ সংগ্ৰামৰ অবিহনে জীৱনটো শূন্য যদি জীৱনত সংগ্ৰামেই নাথাকে জীৱনটো নিৰস হৈ যাব তাৰ কোনো ৰস নাথাকিব সেইকাৰণে জীৱনত প্ৰতিটো মুহূৰ্তত এখন সংগ্ৰাম প্ৰয়োজন সংগ্ৰামে কি কৰে গম পায় সংগ্ৰামে আমাক সাহসী কৰে আপুনি ভাবিছে নেকি আপুনি প্ৰতিটো খোজত হাৰি গৈছে আপুনি একো কৰিব নোৱাৰে বুলি আপোনাৰো সেইটো দম আছে যে আপুনি কৰিব পাৰে আপোনাৰ সাহস আছে কিন্তু আপোনাৰো পৰীক্ষা লয় সেই মানুহজন কিমানলৈকে কৰিব পাৰে এটা শিশু প্ৰথমতে যেতিয়া খোজকাঢ়িবলৈ শিকে পৰি যোৱাৰ পিছত চাব সি বাৰে বাৰে উঠিবলৈ চেষ্টা কৰে আমিতো ডাঙৰ মানুহ আমাৰ হাত ভৰি আছে ভালকৈ খোজকাঢ়িব পাৰোঁ ভাবিব পাৰোঁ মগজ আছে কিন্তু আমি হাৰি কেলৈ যাওঁ আচলতে আমি মনটো হাৰিব নালাগে হাত ভৰি থাকিলেই আমি শক্তিশালী নহওঁ যেতিয়ালৈকে আমাৰ মনটো শক্তিশালী নহ'ব প্ৰথমে আপোনাৰ মনটো শক্তিশালী কৰক যদি আপুনিও হাৰি গৈছে যে ভাবিব এইটো মোৰ বেয়া সময় চলি আছে আৰু বেয়া সময়ত আপুনি উঠিবলৈ চেষ্টা কৰক চাব আপোনাৰ সময়ো হাৰ মানিব আপুনি আৰু নতুন কিবা এটা কৰিব আপোনাৰ যদি এতিয়া কিবা এটা বেয়া হৈছে ভাবিব ইয়াতকৈ চাগে মোৰ কিবা ভাল হ'বলৈ গৈ আছে সেইকাৰণে মোক পৰীক্ষা লৈ চাইছে আপোনাৰ যদি জীৱনত সংগ্ৰাম নাথাকে সকলো বস্তু যদি আমি হাত মেলিলে পাই যাওঁ জীৱনটো কি হ'ব গম পায় যদি আপোনাৰ তেতিয়া হঠাৎ আপোনাৰ জীৱনলৈ কিবা এটা সংগ্ৰাম আহে কিবা এটা আহে এনেকুৱা এটা পৰিস্থিতি আহে যিটো আমি মুখামুখি হ'ব লাগে কিন্তু আমি মুখামুখি হ'ব নোৱাৰিম কাৰণ আমি আগতে সংগ্ৰামখন দেখা নাই সংগ্ৰামে আপোনাক ষ্ট্ৰং কৰে এইটো এটা আমি অভ্যাসৰ গতে ল'ব পাৰে আপুনি এটা প্ৰেক্টিচৰ গতে ল'ব পাৰে এইটো আপোনাৰ এটা ব্যায়ামৰ গতে ল'ব পাৰে সংগ্ৰামখনে আমাক এটা নতুন শিক্ষা দিয়ে আপুনি চাব আপোনাৰ প্ৰতিটো বিপদ বা সংগ্ৰাম কিবা এটা ঘটনা হৈছে তাৰ এটা আপুনি শিক্ষা পায় আপুনি বাইকখন স্পীডত চলাই গ'ল কাৰোবাক পৰিলেগৈ স্পীডত চলাই গৈ কিয় পৰিলে গম পায় আপুনি আপোনাৰ জীৱনৰ মহত্বটো বুজি নাপায় বাইকখন স্পীডত চলাই লৈ গৈছিলে কিন্তু আপুনি যেতিয়া সেইটো হ'ব তাৰপিছত আপুনিতো বুজি পাব যে মই এইটো ভুল কাম কৰিছিলোঁ কিন্তু নেক্সট টাইমৰ পৰা আপুনি সেইটো কাম নকৰিব যদি আপোনাৰ মগজ আছে সেইটো কথা জীৱনত আমাৰ প্ৰতিটো মুহূৰ্তত এটা পৰীক্ষা লৈ চায় সেই পৰীক্ষাটোত যদি আমি উত্তীৰ্ণ হ'ব নোৱাৰোঁ আমি যদি ভাগি পৰোঁ আমি যদি হাৰি যাওঁ তেতিয়াহ'লে আমি মানুহেই নহয় কাৰণ মানুহক জীৱশ্ৰেষ্ঠ বুলি কয় আমি কোনো পৰিস্থিতি আচলতে হাৰ মানিব নালাগে পৰিস্থিতিৰ ওচৰত যদি আমি পৰিস্থিতিৰ ওচৰত হাৰ মানো সেই পৰিস্থিতিয়ে চল পাব আৰু আমাৰ ওপৰত কিছুমান সংগ্ৰাম আগুৱাই আহি যাব যে কিছুমান সমস্যা সন্মুখীন হ'ব সমস্যাবোৰে আমাক ষ্ট্ৰং কৰে কয় নহয় সোণকো ঘঁহি থাকিলে চিকচিকীয়া হয় আমাকো তেনেকৈ সংগ্ৰামবোৰে ঘঁহি চিকচিকীয়া কৰিব আপোনাক উজ্জ্বল কৰিব সেইকাৰণে আপোনাৰ যদি জীৱনত যদি এনেকুৱা বাধা আহিছে জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত যদি আপুনি কিছুমান বাধাৰ সৃষ্টি হৈছে মোৰ ক্ষেত্ৰত হোৱা নাই আপোনাৰ যদি চাকৰিটো হ'বলৈ গৈ পেলাই ভাগি গৈছে আপোনাৰ যদি বিয়াখন ভাগি গৈছে আপুনিও ভাগি নপৰিব আপুনি এনেকৈ হ'ব মোৰ কিয় নহ'লে এইটো নাভাবিব
আপুনি এনেকৈ হ'ব যাতে মোৰ ইয়াতকৈ ভাল হ'বলগীয়া আছিল, সেই ভাবক যে এইটো মোৰ বেয়া সময় আৰু এই সময়টোত মোৰ ইয়াতকৈ ভাল হ'বলগীয়া আছিল, সেইকাৰণে এইটো মোৰ ভাগি গ'ল, এই সম্পৰ্কটো ভাগি গ'ল। আপুনি চাকৰি এটা পাই হেৰুৱাইছে, কিন্তু ভাবি লওক যে ইয়াতকৈ মই ডাঙৰ চাকৰি পাম চাগে, সেইকাৰণে এইটো কাম মোৰ কাৰণে নহয়, সেইকাৰণে সময়ে এইটো কাম মোক নিদিলে, সেইকাৰণে মই চাকৰিটো নাপালোঁ, তেনেকৈ হ'ব। আপুনি কিবা এটা বস্তুৰ ভাল বেয়া প্ৰতিটো দিশে আছে, আপুনি যদি প্ৰতিটো ক্ষেত্ৰতে তাৰ বেয়া দিশটো চাই থাকে, আপুনি অধিক দুৰ্বল হৈ গৈ থাকিব। আপুনি তাৰ ভাল দিশটো চাওক, সদায় ভালটো হ'ব, তেতিয়া আপোনাৰ জীৱনত ভাল হ'ব। আপুনি ভাবিছে নেকি আপোনাৰ হাত দুখন আছে, ভৰি দুটা আছে, আপুনি তাৰপিছতে আপুনি বহুত দুখত আছে? হাত ভৰি নথকা মানুহবোৰে চাওক, তেওঁলোকৰ বহুত এনেকুৱা মানুহ আছে যিয়ে আমাৰ উদাহৰণ। হাত ভৰি নথকাৰ পিছতো তেওঁলোকে অকল মনটো ষ্ট্ৰং, শক্তিশালী, তাৰ ফলত তেওঁলোকে জীৱনত আগুৱাই গৈছে, অকল মনটোৰ কাৰণে। সাহস লাগিব, দৃঢ়তা লাগিব। আমি যদি সেই দৃঢ়তাটো থাকে, আপুনি শাৰী উঠি জিকিব পাৰিব লাগিব। আপুনি যেইবাৰে হাৰিব সেইবাৰে উঠিব লাগিব, কাৰণ আমি হৰাৰ পৰা এটা শিক্ষা পাওঁ। এটা সৰু কেঁচুৱাও প্ৰথমতে খোজকাঢ়িবলৈ লওঁতে, চুঁচৰিবলৈ লওঁতে বহুতবাৰ পৰে, তাৰপিছত উঠিবলৈ চেষ্টা কৰে, তাৰপিছত ভালকৈ খোজকাঢ়িব পাৰে। আপুনি এজন সুস্থ মানুহ, সবল মানুহ, কিন্তু আপুনি কেলৈ নোৱাৰে? আপুনিও ষ্ট্ৰং কৰক জীৱনত, আপুনিও পাৰিব, আপুনিও প্ৰতিটো সমস্যা সমাধান কৰি আপোনাৰ জীৱনত আগবাঢ়ি যাব পাৰিব। আপুনি কোনো চিন্তা নকৰিব, কিন্তু আপোনাৰ মনটোক ষ্ট্ৰং কৰক। আপুনি যদি আপোনাৰ মনটোক ষ্ট্ৰং নকৰে, আপুনি কোনো ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰিব, কাৰণ আপোনাৰ মনটোৱে আপোনাৰ গোটেই দেহ মন সকলো কণ্ট্ৰল কৰে। আপুনি যদি এনেকুৱা জীৱনত হাৰি গৈছে, কিন্তু ভাগি নপৰিব, নতুন উদ্যমে আপোনাৰ জীৱনটো আৰম্ভ কৰক, চাব আপোনাৰ জীৱনটো সুন্দৰ হ'ব। ধন্যবাদ। যদি আপুনি মোৰ ভিডিঅ'টো ভাল পালে, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব। যদি আপুনি ইয়াৰ পৰা মোৰ কিবা ভুল ভ্ৰান্তি দেখিছে, দেখুৱাই দিব, মই নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম। আৰু যদি বেছি ভাল লাগিছে, মানে কিবা এটা অকণমান কিবা এটা বুজাব পাৰিছোঁ বুলি চেষ্টা কৰিছোঁ, আপুনি যদি ভাবিছে ছাবস্ক্ৰাইব কৰি দিব।